দধি মঠিবলৈ মাতিছিলো, নাহিলচোন, সময়ো হ'ল। মই এতিয়া কি কৰোঁ? তোমালোক আহি পালাহি। এয়া ইয়াতে দধিশাল আছে, তোমালোকে দধি মঠি থাকা। মই তোমালোকৰ কাৰণে তামোল অলপ কাটি আনোগৈ। দধি মঠিছে, মথনি কৰিছে, মথনি কৰে কৰাই হে ৰাম হে ৰাম হে ৰাম। দধি মঠিছে, মথনি কৰিছে, মথনি কৰে কৰাই হে ৰাম হে ৰাম হে ৰাম। দধি মঠিছে, মথনি কৰিছে, মথনি কৰে কৰাই হে ৰাম হে ৰাম হে ৰাম। মোৰ বৰ ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া। ৰবা শুন, মোৰ অলপ দধি মঠিব আছে। মোৰ দধি মঠি হলে মই তোমাক খাবলৈ দিম। বহা। দধিহে মঠিব নোৱাৰে যশোদাই, কৃষ্ণই আমনি কৰে হে ৰাম হে ৰাম হে ৰাম। দধিহে মঠিব নোৱাৰে যশোদাই, কৃষ্ণই আমনি কৰে হে ৰাম হে ৰাম হে ৰাম। দধিহে মঠিব নোৱাৰে যশোদাই, কৃষ্ণই আমনি কৰে হে ৰাম হে ৰাম হে ৰাম। মোৰ অলপমান আছে। দধিহে মঠিব নোৱাৰে যশোদাই, কৃষ্ণই আমনি কৰে হে ৰাম হে ৰাম হে ৰাম। দধিহে মঠিব নোৱাৰে যশোদাই, কৃষ্ণই আমনি কৰে হে ৰাম হে ৰাম হে ৰাম। ৰবা মই কৈছো। আই মোক টকিলে, আইক মই আজি বাকী পালগৈ পোৱা। বন্ধুসকল বন্ধুসকল কৃষ্ণ, অ কৃষ্ণ, চাচোন চা কেনেকা লেতেৰা কৰিছে। এতিয়া মই কি কৰো? দেশক চামনে বাবেকক চাম। হেৰি হেৰি ক'ত আছেনো? হেৰি শুনিছানে?
হৈ আছে দেখোন ঘৰটো চাফা কৰিবলৈ কান্দুৱাটো কৰিব লাগিব ঐ কান্দুৱা কান্দুৱা ও মহারাজ আহচোন বেগে দে ও কইছো মহারাজ ও মহারাজ চাচোন কান্দুৱা এই ঘৰটো কিমান লেতেৰা হৈ আছে যাচোন যা ঘৰখন চাফা কৰা ও মহারাজ কোনোবা এজনে এই গোৱালৰ ৰজাৰ ঘৰত সোমালেহি কম মাতৰ বিষয় হ'বনে সোনকালে কৰা এই ঘৰখন মই নগলে এইটোৱেই নহয় নহ'বনো কিয় মই যে মহাৰাজৰ একমাত্ৰ লিগিৰা বিশ্বাসী কান্দুৱা কাম কৰি হ'লনে ও মহাৰাজ এনেদৰে ঘৰখন চাফ চিকুণ কৰি ৰাখিবা পৰিষ্কাৰ পৰিচ্ছন্নতাই সুস্বাস্থ্যৰ অধিকাৰ কৰে আৰু বেমাৰৰ পৰাও ৰক্ষা কৰে বল অলপ বাৰীৰ পৰা আহক বৰং মহাৰাজ